কঁঠালৰ আইচক্ৰীম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি কঁঠালৰ আইচক্ৰীম বনাওঁ। আচৰিত হৈছে, আচৰিত হ'বলগীয়া একো নাই, একেবাৰে টেষ্টি। আহকচোন বনাওঁ। এয়া আমি কঁঠালৰ কোঁহ লৈ লৈছোঁ, গুটিকেইটা এৰাই লৈছোঁ। 12 বা 15 পিচ লৈ পেলাই আমি মিক্সিত এইটো এটা পিউৰি বনাই লৈছোঁ। একেবাৰেই স্মুথ পিউৰি এটা বনাই ল'ব, ভিতৰত যাতে বিশেষ গাঁঠ থাকি নাযায়। এতিয়া আমি একাপ হুইপ ক্ৰীম লৈ ল'ম আৰু হেণ্ড ব্লেণ্ডাৰৰ জৰিয়তে আমি ইয়াক হুইপ কৰিম। 15 মিনিটমান সময় লাগিব আমাক। আপোনাৰ ফেভৰেট ফুড কালাৰ ইয়াতে দিবলৈ নাপাহৰিব, তেতিয়া আইচক্ৰীমৰ কালাৰটো ভাল হ'লে খায়ো ভাল লাগে আৰু সৰু ল'ৰা ছোৱালীও ভাল পায়। এতিয়া আমি ইয়াতে আধা কাপ মিল্ক মেইড যিটো গাখীৰ আছে সেয়া দি দিম আৰু ভালকৈ মিক্স কৰি ল'ম। আপুনি যদি কঁঠালৰ গোন্ধটো খুব এটা ভাল নাপায় তেন্তে আপুনি ভেনিলা এচেঞ্চো দিব পাৰে, কিন্তু মই ইয়াতে দিয়া নাই, কাৰণ যিহেতু আইচক্ৰীম বনাইছোঁ, কঁঠালৰ আইচক্ৰীম বনাইছোঁ যিহেতুকে কঁঠালৰ গোন্ধটো পালে ভাল লাগিব আৰু সেইকাৰণে মই দিয়া নাই। এতিয়া আমি কঁঠালৰ পিউৰিখিনি দি পেলাই আকৌ এবাৰ মিক্স কৰি ল'ম। আপুনি কঁঠালৰ পিউৰিখিনিৰ লগতেই যিটো আমাৰ মিল্ক মেইড গাখীৰ আছে সেইখিনি একেলগতে মিক্স কৰিও গোটেইখিনি ব্লেণ্ড কৰিব পাৰে। মই ভাগ ভাগকৈ দিছোঁ, কিন্তু একো ইমান বিশেষ নিয়ম নাই যে বেলেগ বেলেগকৈ দিব লাগিব। আপুনি গোটেইখিনি একেলগতে মিক্স কৰিও ব্লেণ্ড কৰিব পাৰে। 20 মিনিটমান আমি ব্লেণ্ড কৰাৰ পিছত এতিয়া ক্ৰীমখিনি ডাঠ হৈ আহিছে। এয়া থিকনেছটো দেখিছে। ইয়াতে আপুনি চকলেট চিপছ নহ'লে টুটি ফ্ৰুটি মিক্স কৰিব পাৰে। তাৰে পিছত এয়াৰটাইট কণ্টেইনাৰ এটা ল'ব, এটা এনেকুৱা টেমা ল'ব য'ৰ পৰা মানে বতাহটো বাহিৰত ওলাই নাহে, টাইট হয় ঢাকনিখন। তাত আপুনি ক্ৰীমখিনি দি পেলাই ডিপ ফ্ৰিজত 8 ঘণ্টা নহ'লে 12 ঘণ্টা ৰাখিব, তেতিয়া আমাৰ আইচক্ৰীমখিনি ৰেডি হৈ যাব। আৰু এই কণ্টেইনাৰটো এনেকৈ থেকেৰাই দিব, তেতিয়া ভিতৰত থকা যিখিনি বাবলছ আছে সেইখিনি বাহিৰত ওলাই আহি পেলাই ক্ৰীমখিনি ডাঠ হোৱাত আমাক আৰু বেছি সহায় কৰিব। ভালকৈ ঢাকনিখন লগাই দিব টাইট কৰি, যাতে বাহিৰৰ পৰা বতাহটো নোসোমায়। 8 ঘণ্টা বা 12 ঘণ্টা ডিপ ফ্ৰিজত ৰাখিব। এয়া 12 ঘণ্টা পিছত চাওক কি সুন্দৰ হৈছে আমাৰ আইচক্ৰীমখিনি। মোৰ এতিয়া আইচক্ৰীম স্কুপ নাই, সেইকাৰণে এখন ৰাউণ্ড মানে ঘূৰণীয়া চামুচেৰে মই এনেকুৱাকৈ কাছৰ বাতি এটাত আইচক্ৰীমখিনি উলিয়াই লৈছোঁ। মই 12 ঘণ্টা ৰাখিছিলোঁ এই আইচক্ৰীমটো। এতিয়া ইয়াৰে ওপৰত এনেকৈ চেনীৰ কিছুমান স্প্ৰিংকল পোৱা যায় দোকানত কিনিবলৈ, এনেকৈ সজাই পেলাই আপুনি আইচক্ৰীমটো সুন্দৰকৈ পৰিৱেশন কৰক। আপুনিও ঘৰত বনাওক আৰু পৰিয়ালৰ সৈতে পৰিৱেশন কৰক। ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব। নমস্কাৰ।